ফ্ৰেণ্ডছ বনশিৱৰ নতুন এটা ব্লগ লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি এতিয়া আমি এঠাইত ফুৰিবলৈ যাম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। কলৈ যাওঁ কি কৰোঁ। ইফালে এয়া চাওক, হাজবেণ্ডে পিন্ধি আছে জোতা। তেওঁ দেৰি হৈ গৈছে, ইফালে অলৰেডি আমাৰ গাড়ীও আহি গৈছে, গতিকে আপোনালোকক আৰু গৈ দেখাই। আমি এয়া চব মামী বাইদেউ পূজা চব এয়া ইফালে মা মোৰ মানুহজন বাবুহঁত চব একেলগে এতিয়া গৈ আছোঁ আমি। গাড়ী উঠি লৈ ল'লোঁ বাবুৰ কোনটি গাড়ীত উঠিব পাৰি মামীহঁতে চবে আমি এটাত যাম আৰু বিশেষ ঠাই খুব মন বহু দিনৰ পৰা, গতিকে আপোনালোকক দেখুৱাম বাৰু ক'ত গৈ আছোঁ। বন্ধুসকল এয়া আমি পাই গ'লোঁ এতিয়া নয়নাত। এয়া ইমান ধুনীয়া পৰিৱেশ। বন্ধুসকল এয়া চাওক, কাইলৈ যিহেতু শ্ৰাবণ মাহ সোমবাৰ, প্ৰথমটো সোমবাৰ, তাৰ কাৰণে এইবিলাক প্ৰস্তুতি চলাই আছে। লাইটিং চাইটিং এইবিলাক লগাই আছে, যিহেতু আজি ৰাতি ভলেবম আহিব, সেইটো কাৰণে এইবিলাক সজাই আছে। বাবুও টোপনি গৈছে, সিহঁতে ভালকৈ একো দেখাই নাপাব। আহি আছোঁ আমি চবে এয়া। বন্ধুসকল যিহেতু মন্দিৰত আহিছোঁ, গতিকে ভোলানাথক আমি অলপ ধূপ চাকি জ্বলাই তেওঁৰ ওচৰত অলপ প্ৰণাম জনালোঁ, আশীষ বিচাৰিলোঁ তেওঁৰ ওচৰত। যিহেতু আমি প্ৰথম আহিছোঁ, আগতে কেতিয়াও অহা নাই, আৰু এইটো এটা বিশেষ মানে ঐতিহ্যমণ্ডিত এটা শিৱ মন্দিৰ, ইতিহাস প্ৰসিদ্ধ। ইয়াৰ লগত বিভিন্ন প্ৰত্যেকটো শিৱলিংগতে ধূপ ঘূৰাই ঘূৰাই আপোনালোকক দেখুৱাই গৈ আছোঁ, যিহেতু অলপ ডিফাৰেঞ্চত আছে মন্দিৰকেইটা শিৱলিংগকেইটা। গতিকে সেয়াই আৰু মই কেতিয়া অহা নাছিলোঁ ইয়ালৈ, গতিকে আপোনালোককো দেখালোঁ আৰু মই লগতে এয়া দৰ্শন কৰিছোঁ। প্ৰত্যেকটো শিৱ চাওক, আপোনালোকৰ যেতিয়া খোজকাঢ়ি ভাগৰ লাগিব, তেতিয়া আপোনালোকে এনেকৈ বহি যাব পাৰিব। বহাৰীত শিলৰে এয়া বহা আগৰ দিনত, গতিকে শিলৰে এয়া বেঞ্চি নিচিনা আছে, যাতে আপোনালোকে বহি ইয়াত পূজা অৰ্চনা কৰিব পাৰিব আৰামছে। যিহেতু অকণমান ডিফাৰেঞ্চত মন্দিৰকেইটা আছে, অকণমান দূৰে দূৰে, গতিকে আপোনালোকে ইয়াত বহি মেলি ভাগৰ লাগিলে বহিবও পাৰিব। ৰাজা মহাৰাজাৰ দিনত কিমান সুবিধা ইয়াতে আছে, গতিকে সেই আৰু আপোনালোকক এই দেখাবৰ কাৰণে বিচাৰিছোঁ আৰু। বন্ধুসকল কিমান ডাঙৰ ডাঙৰ শিৱলিংগ চাওক, ইয়াতে 9টা শিৱলিংগত। আজি যিহেতু ভলেবমৰ মানে ৰাতি দেওবাৰ, যিহেতু আজি দেওবাৰ, গতিকে ভলেবমৰ ৰাতি ইয়াতে বহুত মানুহে জল ঢালিবৰ কাৰণে আহিব, পানী ঢালিবৰ কাৰণে, গতিকে সেইকাৰণে চব প্ৰস্তুতি ইয়াত চলাই আছে। ৰাতি খুব ধুনীয়া হ'ব পৰিৱেশটো, যিহেতু এতিয়া আমি আহিছোঁ দুপৰীয়াৰ টাইম, মানুহ কম এতিয়া। বন্ধুসকল এইটো হৈছে লাষ্ট শিৱলিংগ, মানে মোৰ 9টা মানে ইয়াত ধূপ ঘূৰা হৈ গ'ল, এইটো লাষ্ট, গতিকে ইয়াতে সেৱা কৰি
আপোনালোকক আকৌ লগ পাই আছোঁ। এতিয়া নয়নাথক বাই বাই দিয়ে এতিয়া আমি আৰু এঠাইত যাম। সেয়া চবে এতিয়া টেম্পুত আকৌ উঠি লওঁ। এতিয়া আমি আহি পাই গ'লোঁ নভংগা কালী মন্দিৰলৈ। সেয়া এয়া এজন এজন এটা পাকত যাব লাগে। এয়া একেলগে অহাও নাযায় নহয়। এয়া ইমান ধুনীয়া এয়া মন্দিৰ। আজি পুৰা ঘূৰি আছোঁ মন্দিৰেই। মানুহ নাই বাৰু এতিয়া, যিহেতু দুপৰীয়া সময়। এয়া বন্ধুসকল, এইটো হৈছে মা চামুণ্ডা কালী মন্দিৰ। এই মন্দিৰটোৰ এটা বিশেষ ঐতিহ্য আছে। এই মন্দিৰটো মানে মূৰ্তিটো যিটো চামুণ্ডা মূৰ্তি মা, এই মূৰ্তিটো পানীৰ তলৰ পৰা উদ্ধাৰ কৰা হয় আৰু ইয়াত মানে মা খুব জাগ্ৰত হয় এই মন্দিৰটো। গতিকে ইয়ালৈকেও অহা নাছিলোঁ কেতিয়াও, গতিকে ইয়াতো সোমাই মাৰ অলপ দৰ্শন কৰিলোঁ। মই বিশেষ যিহেতু ইয়াৰ মানে আগৰ বিষয়ে ইমান ইতিহাস ইমান নাজানো, তথাপিও মই যিখিনি অলপ জানো সেইখিনিয়ে আপোনালোকক কৈছোঁ। ইয়াৰো এই মন্দিৰটোৰ যিহেতু ইতিহাস আছে, গতিকে আপোনালোকক মই যিখিনি পাৰোঁ মানে মোৰ ফালৰ পৰা যিখিনি পাৰোঁ আৰু মই গম পাইছোঁ সেইখিনি জনাই। তাকে খুব ধুনীয়া ঠাই, কেতিয়াও অহা নাছিলোঁ ইয়ালৈকে, কিন্তু ইমান ওচৰতে যে ইমান ধুনীয়া ঠাই আছে আমি আগতে জনাও নাছিলোঁ। এতিয়া সঁচাকৈ খুব ধুনীয়া। এয়া চাওক, এতিয়া আমি আহি গ'লোঁ ৰাজবাৰী। এয়া ৰাজবাৰী প্ৰত্নতাত্ত্বিক স্থানলৈ এতিয়া আমি আহি গ'লোঁ। গতিকে এয়া দেখি আছে আপোনালোকে, প্ৰত্নতাত্ত্বিক চিহ্ন এইবিলাক। চাওক বন্ধুসকল, কিমান কীৰ্তিচিহ্ন আছে ইয়াতে। ভালদৰে এইবিলাক বৰ আমি চিনি নাপাওঁ কি এইবিলাক আগৰ দিনৰ প্ৰত্যেকটো বস্তুৱে আছে। এইটো সিংহ মনে হয়, সিংহ এইটো। এইবিলাক বহুত আছে এনেকুৱা, এইবিলাক ধুনীয়াকৈ সজাই ৰাখি দিছে ইয়াতে। বাহিৰতো বহুত আছে। দেখিবৰ কাৰণে খুব ধুনীয়া এইবিলাক ঠাই। এইবিলাক আছে হোজাই জিলাৰ যোগীজান নামৰ এটা ঠাইত এইবিলাক আছে। গতিকে আমি আজি চবেই ইয়াতে ফুৰিব আহি এইবিলাক ঠাই ভ্ৰমণ কৰি আছোঁ আৰু এতিয়া আমি চব ঠাই ঘূৰি মেলি এতিয়া আমি বাইদেউহঁতৰ ঘৰলৈ যাম। বাইদেউহঁতৰ ঘৰৰ পৰা আকৌ আমি আমাৰ ঘৰলৈ যাম আজি। গতিকে এয়াই আৰু আপোনালোকক আজি এইখিনিয়ে দেখালোঁ ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ টাটা, বাই বাই।